তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে মই গৈ আছোঁ একদম মোৰ বাছন্দিখনত চাহ লগ এখন মই এইখন বাছন্দিখনত গৈ আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। বৰ লগত আৰু মোৰ লগত যাব তেলেও ব্লগ ধৰি লওঁকে তাৰপাছত গৈ আছোঁ। এতিয়া মানে আমি আছোঁ এতিয়া ৰাস্তা পালোহি, ৰাস্তাত আৰু এতিয়া গৈ আছোঁ লাহে লাহে। মানে এইটোৱে আমাৰ মেইন ৰোড হয়, লাহে লাহে গৈ আছোঁ। এইটো তেলেৰে চলাই আছোঁ চাইকেল, আমি চাইকেলত গৈ আছোঁ ধুনীয়াকৈ। এটা সৰু ৰাস্তাৰে আমি গাঁৱৰ মাজে মাজে গৈ আছোঁ এতিয়া। আমি এতিয়া অকণমান পথাৰ মাজতে ৰখিলোঁ আৰু চাৰি পিনে আমাৰ পথাৰ ৱাও মজা লাগিছে। আৰু এইপিনে দেখিছানে জাকৈ চাকৈ লৈ একদম ক'ব নালাগে, আমাৰ পূৰা ধৰি আছে, একদম পূৰা ওলাইছে নেকি। আৰু এইপিনে হাল বাই আছে ট্ৰেক্টৰে ধুনীয়াকৈ, ইমান মজা লাগিছে দেখিছেনে। মাছ পূৰা পাইছেনে নাই পাইছে নাজানিছোঁ আৰু এয়াতো হেপিয়াই ধৰি আছে মাছ। মানে ইয়াতো ফাঁচি জাল লগাই আছে, ইয়াত দেখিছেনে পূৰা মাছ ধৰাত ব্যস্ত মানুহবিলাক। মাছ পূৰা ওলাইছে নেকি সম্ভৱ। আৰু ইয়াত দেখিছেনে ডাঙৰ জীয়াই আছে এটা বজাৰ ঘৰত। মই মানে উঠিলোহি এতিয়া বৰ্তমান এটা মুঠাৰিৰ ওপৰত। মুঠাৰিৰ ওপৰেৰে অলপমান খোজকাঢ়ি গৈ আছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ মুঠাৰিৰ ওপৰৰ পৰা ভিউ। এয়া দেখিছেনে কি মজা লাগিছে, একদম ক'ব নালাগে আৰু। এই চেণ্ডেলযোৰ আৰু এয়া দেখিছেনে কি মজা লাগিছে, মজা। আকৌ এতিয়া তেলুৱে চাইকেল চলাইছে আৰু মই উঠি গৈ আছোঁ চাইকেলত। তেলু চলাই গৈ আছে আৰু তেলু আগে মই পিছে আৰু ইয়াৰ ফুল দেখিছেনে কি ধুনীয়া লাগিছে, ফুল ফুলি আছে। আমি এতিয়া আহি পালোহি এখন নদীৰ কাষ। এইখন দেখিছেনে মোৰ পিছপিনে, আৰু আমি সেইখন কাষলৈ গৈ আছোঁ। চাই থাকক, ইমান মজা লাগে নদীখন কাষলৈ গৈ। বতাহ এনেকুৱা ধুনীয়া মাৰি আছে ইয়াত, এনেকুৱা মজা লাগিছে। পূৰা গৰম উঠি আছিলে, একদম ঠাণ্ডা লাগি গ'ল। চাবি তেলো গিৰেক লাই চিটেক ধাই, তইতো পাৰিলি মোৰহে এতিয়া। ইয়ালৈ আহিলে মোৰ সৰুদিনৰ কথা মনত পৰে, কাৰণ আমি আগতে ইয়াত একদম জঁপিয়াই গা ধুইছিলোঁ, পূৰা ডাইভ মাৰিছিলোঁ। পূৰা সেই দূৰৰ পৰা ল মাৰি আহোঁ আৰু একদম পূৰা জঁপিয়াই দিওঁ আগতে নদীত। সৰুদিনত গা ধোৱা মজাটো বেলেগ আছিলে, কাৰণ বহুত ভাল লাগে তেতিয়া দিনবিলাক। আজিকালি গা ধুবলৈ তেনেকৈ নোৱাৰোঁ আৰু, কাৰণ আগৰ দিনবোৰ আজিকালি ক'ত ঘূৰাই পাবি ন, যিমান যি হ'লেও ফিলিংছটো ল'ব পাৰি আৰু ভাল লাগে মোৰ ইয়াত আহি। কাৰণ আপোনালোককো আনিলোঁ, ইয়াত দেখুৱালোঁ। ইয়াত কোনোবা চাগে পিকনিক খাইছিলে নেকি। কেনেকুৱা লাগিলে আকৌ আনি, বহুত দিন নাহা ন, এনেকৈ আহিবাচোন নাবা। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।